হাই গাইজ, মোৰ অন্য এটা ব্লগলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক ভালে আছে। আজি মই বনাম চাবোন, তো আপোনালোকৰ লগতো শ্বেয়াৰ কৰিম সেই ভিডিঅ'টো। আপোনালোকে শেষলৈকে চাব বুলি আশা কৰিলোঁ। মানে মই এটা চাবোন বনোৱা ভিডিঅ' আপোনালোকৰ লগত শ্বেয়াৰ কৰিছিলোঁ। আপোনালোকে সেই ভিডিঅ'টো চাইছে, বহুতে মোক কমেণ্টো কৰিছে যে কেনেদৰেনো সেই চাবোনটো বনায়। তো আজি মই সেই চাবোনটো আপোনালোকৰ লগত বনাই দেখাম। মানে সিদিনাখন মই পিয়াৰ চাবোনেৰে বনাইছিলোঁ, যেহেতু মানে মোৰ তাতে চাবোন বনোৱা চব বস্তু নাছিল। মানে মই ফ্লিপকাৰ্টত অৰ্ডাৰ দিছিলোঁ কিন্তু আহি পোৱা নাছিল। তো মানে মই সিদিনাখন পিয়াজ চাবোনেৰে চাইছিলোঁ, আচলতে মই ট্ৰাই কৰিছিলোঁ হয় নে নহয়, কিন্তু মই ভালে ৰিজাল্ট পালোঁ। তো আপোনালোককো দেখাইছিলোঁ। সেই চাবোন মানে মোৰ 2 পিচ চাবোনে হৈছিল। সেই 2 পিচ চাবোন মই এতিয়াও ব্যৱহাৰ কৰি আছোঁ, কিন্তু বহুত ভাল পাইছোঁ সেই চাবোন 2 পিচ মানে ব্যৱহাৰ। নিমৰ চাবোন বনাইছিলোঁ নিম পাতৰ, কিন্তু আজি মই বেলেগেৰে বনাম, কিহেৰে বনাম, কি কৰিম আপোনালোকক সকলোবোৰ দেখাম। তো আপোনালোকে ভিডিঅ'টো চাব আৰু মোক সিদিনাখনৰ ভিডিঅ'টোত বহুতে মৰম দিছে। তো আশা কৰিম আজিৰ ভিডিঅ'টো মোৰ এনেদৰে আঁকোৱালি ল'ব আপোনালোকে। বলক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। লৈ লৈছোঁ আৰু আপোনালোক সকলোৱে মই চাবোন বনাম। কক বেষ্ট লৈ লৈছোঁ, ফ্লিপকাৰ্টৰ পৰাই অৰ্ডাৰ দিছিলোঁ মই। তাৰপিছত এয়া লৈ লৈছোঁ এটা গোল নেমু আমাৰ ঘৰৰে, আৰু এয়া হৈছে গ্লিচাৰিন, আৰু এয়া আছে বেচন। ইয়াত এইখন চামুচেৰে 6-5 চামুচমান মই বেচন দিছোঁ। আৰু এয়া হৈছে পদিনা, আমাৰ ঘৰৰে আৰু পদিনা। আৰু এয়া এল'ভেৰাৰ মই এয়া কাটি কিনে মানে হালধীয়াখিনি যাব দিছোঁ, সেইখিনিতো আমাৰ বাবে উপকাৰী। এয়া লৈ লৈছোঁ আৰু আমাক হালধিটো লাগিব। তো হালধিটো মই চাইডত ৰাখিছোঁ। এতিয়া এইখিনি কি এনেদৰে মই মিক্স কৰি লওঁ আপোনালোকে চাওকচোন। বেছখিনি মিহিকৈ কাটিব লাগিব। ইয়াৰ মোৰ কেই পিচ চাবোন হয় নাজানো, এইখিনি ভালদৰে কাটি লওঁ। আৰু মানে পনীৰৰ নিচিনা চেপি কিনে কাটি ল'লে হ'ল আৰু। এইখিনি এতিয়া কাটি ল'লোঁ। এইবাৰ এল'ভেৰাখিনি মই এইখিনি সাইড কৰি থৈ দিওঁ আৰু। এতিয়া মানে মই ইয়াৰ বেচনখিনিতো লৈ লৈছিলোঁ, মানে এই চামুচখনেৰে 5-6 চামুচ বেচন লৈছোঁ। আৰু ইয়াত আমাক হালধি লাগিব। হালধিও মই এইখন চামুচেৰে 1 চামুচ দি দিম। এয়া এই চামুচখনেৰে 1 চামুচ হালধি গুড়ি দি দিলোঁ। তাৰপিছত এল'ভেৰাখিনি উলিয়াই লওঁ। নেমুটো মানে বুটকে নেমুটোৰ ৰসটো ধুনীয়াকৈ পিচি লৈছোঁ। ললোঁ। এতিয়া ইয়াত গ্লিচাৰিন 1 চামুচ দিম। গ্লিচাৰিন দি দিলোঁ 1 চামুচ। দৈ দি দিলোঁ। আৰু পদিনাখিনি মই মানে মিক্সিত মাৰি ল'ব লাগিব। এইখিনি ভালদৰে মিক্স কৰিম। আপোনালোকে মানে গোলাপৰ জল থাকিলে গোলাপ জলেৰেও মিক্স কৰিব পাৰে, আৰু যাৰ গোলাপ জল নাই পানীৰে কৰিব। মোৰ তাতো গোলাপ জল নাই, মই পানীৰে মিক্স কৰিম। সেইখিনি মিক্স কৰি ল'লোঁ। অলপ পানীৰে প্ৰথমতে মিক্স কৰি ল'ব, বেছি পনীয়া নকৰিব পেষ্টটো। আৰু এতিয়া মানে ইয়াত মই যিখিনি বস্তু দিছোঁ আজি গোটেইখিনি মোৰ ঘৰৰে। পদিনাটো মানে ধুনীয়া এটা গোন্ধ আনিব, আৰু পদিনাটো স্কিনৰ বাবে এনেও ভাল। তাৰোপৰি নেমু দিছোঁ। নেমুটো গৰমত মানে নেমুটো স্কিনৰ বাবে ভাল। তাতে আকৌ গৰমত নেমু মানে যদি আমাৰ ঘামচি ওলায় বা কিবা কিবি গুটি ওলায়, সেইবিলাকৰ বাবে নেমুটো বহুত ভাল। আৰু বেচন আৰু হালধিটো, বেচনটোতো মানে ছালৰ বাবে বহুত মানে উপযোগী। বেচন আৰু হালধিটোৱে মানে আমাৰ ছালটোৰ উজ্জ্বলতাখিনি আনে। তো আপোনালোকে এনেদৰে চাবোন বনাবচোন। সিদিনা মই নেমুৰ বনাইছিলোঁ,
নিমুটো আমাৰ ছালৰ বাবে উপযোগী। তো আজি আৰু বেচনেৰে হালধি বনাওঁ। তো বলক এতিয়া আমি কিটচেনত যাওঁ। পানী কৰি ল'লোঁ, এয়া পানীখিনি উতলিবলৈ ধৰিছে আৰু এয়া আন এটা চচত মই এতিয়া এইখিনি দি দিওঁ। চব বেচখিনি লৈ লওঁ। চচত লৈ ল'লোঁ। এতিয়া পানীখিনি উতলি আৰু এয়া এতিয়া এনেদৰে ভালদৰে মানে বস্তুটো গলি যাব লাগিব। গলিবলৈ ধৰিছে আৰু লাহে লাহে আৰু বেছি সময় নালাগে বাৰু, যিহেতু মানে মই একেবাৰে সৰুকৈ কাটিছোঁ। নমাই লৈছোঁ এতিয়া পিচটো ইয়াত। তাত নিদিলেও হ'ল, ইয়াত ধুনীয়াকৈ মিক্স কৰিম। এইকেইটাত নাৰিকল তেল খাই লৈছোঁ, মানে মোৰ তাত যিহেতু চাবোন বনোৱা চেট নাই, তো মানে মই এয়া বাতিয়ে লৈছোঁ আৰু। 2000 years later. এয়া চাবোনটো মই থৈ দিছিলোঁ, মানে 1 ঘণ্টা হ'ল। আধা ঘণ্টামান থোৱাৰ পিছতে হৈ গৈছিল, কিন্তু মানে মই ভাতটো খাই ল'লোঁ। এতিয়া এইখিনি উলিয়াই লওঁ, তো কি হৈছে নাজানো আৰু চাই লওঁ। কি হৈছে আৰু নাজানো আৰু অকণমান মানে উবাই লৈছোঁ চাপটো। ধুনীয়া হৈছে চাওকচোন। তাৰপিছত আৰু গোটেইখিনি উলিয়াই লওঁ বাৰু। কি ধুনীয়া হৈছে চাওকচোন। গোটেইকেইটা মই উলিয়াই লওঁ, মানে অকণমান উবাই দিলে হ'ল। এয়া দেখিছেনে কি ধুনীয়াকৈ ওলাই আহিছে মোৰ চাবোনটো। মানে যদি মই চাবোন বনোৱা মানে চাবোনৰ যিটো মানে চাবোন বনোৱা চাইজ থাকে, সেইটো যদি মই দিলোঁ হয় তো আৰু ভাল হ'ল হয়। এতিয়া মই যিহেতু ইয়াক গোল্লাৰ বাতিত দিছোঁ, তো মানে এনেকুৱা হৈছে আৰু ধুনীয়া হৈছে নহয়। আপোনালোক কমেণ্ট কৰি দিছোঁ কেনেকুৱা হৈছে। উবাই লোৱা নাছিল, লোৱা নাই। অঁ কি ধুনীয়াকৈ ওলাইছে চাওকচোন। আপোনালোকে দেখিছেনে মোৰ ইমান ধুনীয়াকৈ চাবোনটো হৈ গ'ল, মানে বহুত ধুনীয়া হৈছে আৰু আপোনালোকে এনেদৰে বনাই চাবচোন। এয়া দেখিছেনে, এয়া মানে সিদিনাখন মই নিমপাতৰ বনাইছিলোঁ, আৰু আজি মই এয়া বেচন আৰু হালধি আৰু নেমুৰ ৰসো দিছোঁ। তো গোন্ধটো ওলাইছে, মানে মই যিহেতু গোন্ধৰ বাবে একো দিয়া নাই, কিন্তু মানে মই পদিনাটো দিছিলোঁ যে, সেইবাবে মানে অকণমান গোন্ধটো আহিছে। তো আপোনালোকে এনেদৰে বনাই চাব আৰু মোক কমেণ্ট কৰি জনাব আজি মোৰ চাবোনটো বনোৱাত কেনেকুৱা হৈছে। সেইকাৰণে আপোনালোকে ইমান ধুনীয়াকৈ মই ঘৰুৱা পদ্ধতিৰে চাবোনটো বনালোঁ। তো আপোনালোকে এনেদৰে বনাই চাব। আশা কৰিছোঁ মোৰ আজিৰ ভিডিঅ'টো চাই আপোনালোকে ভাল পাইছে, আৰু এনে কোনো ধৰণৰ মানে কেমিকেল ইয়াত ব্যৱহাৰ হোৱা নাই। একেবাৰে ঘৰুৱা, মানে এল'ভেৰাটো সকলোৰে ঘৰত থাকে, আৰু মানে ঘৰৰ যদি এল'ভেৰা নাই কিনি আনিলেও আপোনালোকে কিনি অনাটো দিব পাৰে, কিন্তু মই ঘৰৰে দিছোঁ। এতিয়া দেখিছেনে চাবোনটো ইমান ধুনীয়া হৈছে, আপোনালোকক ওচৰৰ পৰা দেখাই দিছোঁ, চাব পাৰে। এইটো মানে এনেও যিহেতু আমাৰ স্কিনৰ বাবে বেচন হালধিটো ভাল, তাৰ বাবে ভাল হ'ব আৰু। আপোনালোকে এনেদৰে বনাই চাব, চাবোন কেনেকুৱা হয় মোক কমেণ্ট কৰি জনাব। আশা কৰিছোঁ আজি মোৰ ভিডিঅ'টো চাই ভাল পাইছে। একেবাৰে ঘৰুৱা পদ্ধতিৰে বনাইছোঁ। সিদিনাখনে মই নিমপাতৰ বনাইছিলোঁ, আজি বেচন আৰু হালধিৰ বনালোঁ। এনেদৰে বনাই যাম আৰু, মানে যিহেতু চাবোন বনোৱা কৰিছোঁ, তো আমি আৰু চাবোন নিকিনো আৰু। এনেও মায়ে কৈয়ে দিলে, মানে চাবোনটো বনাবৰ বাবে মোক মানে যিটো আমাৰ চাবোন বনোৱা চেপ আছে, তো সেইটো মই কিনা নাই। মায়ে যে কৈছে আৰু এইটো আনি ল'বি, যিহেতু আমাক চাবোন ঘৰত লাগিয়ে থাকিব। মায়ে মানে ফ্ৰীতে পাইছেতো, মই এইবিলাক মোৰ খৰচত আনিছোঁ না, সেইবাবে মায়ে ভাবিছে আৰু পুৰা আৰু ময়ে চাবোন আনি থাকিব লাগিব আৰু। সেইবাবে আৰু চেপটো আনি ল'ব লাগিব, যিহেতু মই গোল্লাৰ বাতিত বনাই আছোঁ। সদায়তো আৰু গোল্লাৰ বাতিত বনাই থাকিলে নহয়, তো চেপটো কিনি ল'ম। আপোনালোকে যদি বনাই প্ৰথমতে এনেকৈ বনাই ল'ব, তাৰপিছত আপোনালোকে চেপ কিনি আনি নিজৰ চেপত ধুনীয়াকৈ দি ল'ব পাৰিব, যেনেকুৱা যিটো চেপ লাগে আৰু। তো আজি মই এনেদৰে বনালোঁ, আপোনালোকে কমেণ্ট কৰি জনাব মোৰ চাবোনখিনি কেনেকুৱা হৈছে। আৰু ফেনটোতো উঠিবই, কাৰণ সিদিনাখন আপোনালোকক দেখাই দিছিলোঁ ধুনীয়া ফেন উঠে। এয়াই আৰু আপোনালোকে এনেদৰে বনাই চাব। আশা কৰিছোঁ মোৰ ভিডিঅ'টো চাই ভাল পাইছে, আৰু অন্য এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই।